তো কালারটা দেখিছে কেনেকে আছে এই কালারটা মানে বাইরত গেলে কালারটা চেঞ্জ হয়ে যাবে সব চেঞ্জ হয়ে গেছে কালার পাইছে গাইস কালারটো কেনে হল পিঙ্ক বঙাইগাঁৱৰ ওচৰ মানে আমাৰ হাগ্ৰামা ব্ৰিজে হয় আৰু হাগ্ৰামা ব্ৰিজত পিকনিক খাওয়াৰ কাৰণে মানে সানডে হওক যিকোনো টাইমত আহিব পাৰে একদম ওচৰ হয় গাইসকল এখন হ'ল হাগ্ৰামা ব্ৰিজ বৰ্তমান কাম চলি আছে আৰু কিছুমান কাম বাকী আছে তো দেখা পাইছে পিকনিক খাবলৈ আহিছে আজি সানডে বতৰ পিকনিক খাবলৈ আহিছে বহুত মানুহ গাইজ বাছ লৈ আহিছে পুৰা তো আমাৰ বন্ধুসকল আছে ক'ত ক'ত চাই দেখাম ক'ত ক'ত আছে বনাই আছে क्या व्यू है गाइस हाँ दे दे चलिबा लगे संडे बतर ना कोर कोर पर आइस रे এইটো সাইডত আগত ফেষ্টিভেল হৈছিল বৰ্তমান ফেষ্টিভেল নাই পিকনিক প্লেস পিকনিক খাই আছে বৰ্তমান Hey guys, welcome back to my YouTube channel Lakshman Vlogs আমি আছো এই সাইডে আগত দেখা পাইছিল এই সাইডত পুরা ফেষ্টিভেল হৈছিল বৰ্তমান পানী কম আছে আর এই সাইডে একটা ফেষ্টিভেল হৈছিল মাঘ মাহৰ ডুমাসী বৰ্তমান এনেকা পৰিৱেশ দেখিবলৈ পাইছে আর এইখন হল ব্রিজ হাগ্ৰামা ব্রিজ এইখন সকল তো ইমান দূৰ আহিলো আর এটা প্রবলেম হয়েছে কি ভিডিও বনাই আহিলো আর ভিডিওটা এনেকা হইল লাগে সাপোর্ট নকরা হইল আর ভিডিওটা কোথায় শেষ বরবাদ গাইস সকল তো এইখন দেখিবলৈ পাইছে গাইস ফ্লাইওভার বলে ব্রিজ এইখন হল হাগ্ৰামা ব্রিজ তো জানুয়ারি আহি আছে আর পিকনিক খাওয়া চলি আছে আর এই সাইডে পুরা খেতি বাতি করছে জায়গা জায়গা আর এদিকে পিকনিক প্লেস লাহে লাহেকে বনাই আছে কিছুদিনের ভিতৰত কমপ্লিট হব আর এই সাইডে দেখিছে গাইস এইফালে চাইছো কি করে আছে আমি
কি বানাই আছে কি গা ধুবি कितना पानी पानी क्या कर रहा है क्या कर रहा है या बाय बाय क्या नाम है खुशहाल गोगोई कौन सा स्कूल में पढ़ता है दूसरा वाला क्या नाम है हाँ नानी की नाम कौन स्कूल पढ़ा कौन सा स्कूल में पढ़ता है डीपीएस वो स्मार्ट है हाँ एकेलगे अपना तो बेलेग कैसे नेकी गुड गुड बाय बाय तो hey guys, welcome back to my YouTube channel Lakshman Vlogs Assam। तो गाइज सकल इमान देखिले पाइছে নতুন নতুন কাম চলি আছে বর্তমান আৰু এসে দেখুন তো যোৱাবাৰ যেনেকৈ সেলফি পইণ্ট বনাইছিল এইবাৰ নাই তো বানাব কিছুদিন পাছে দেখাই পাব আৰু এই সাইডে দেখা পাইছে গাইজ কিমান টিম আহিছে পিকনিক খাবলৈ আৰু এখন দেখিব পাইছে আগ্ৰামা ব্ৰিজৰ কি পৰিৱেশ गाइस सकल पूरा काम चलि আছে সেটা এগুলা দেখা পাইছে বাস টাস কাটি রেডি রাখছে কেদিন পাছত আহিলেহে আপোনালোকে পুরা দেখা পাব কি পৰিৱেশ আপোনালোকে পিকনিক খাব আহিব পাৰে এনেকৈ মানুহ আহিছে পুরা বাস রেডি ভিডিওত মানে বঢ়িয়াকৈ দেখাম আৰু বৰ্তমান মানে জানাৰ কাৰণেহে আহিছোঁ মানে কি চলি আছে ইয়াত বহুত মানুহে ৰিকুৱেষ্ট পঠাই আছিলে যে আগ্ৰামা ব্ৰিজত কি হৈ আছে অকণমান ভিডিঅ' দেখাম আৰু এই সাইডে পুৰা দেখাই পাইছে গাইজ বহুত কেইটা আহিছে ৰবিবাৰত আৰু নেক্সট ৰবিবাৰ বোধহয় পুৰা একদম ভিৰ হ'ব এইখিনি জেগাত মানুহ কোপা হ'ব দেখাই নাপাব মানে ইমান খালী জেগা আৰু नेक्स्ट रविवार যদি হেৰি হয় মানে গোটাই কমপ্লিট হয় তো নেক্সট ভিডিওত দেখা পাব পাৰে আমাৰ চেনেলত তো প্ৰথমবাৰ যদি আহিছে চেনেল সাবস্ক্রাইব কৰিব আৰু গোটাই ভিডিওটা মানে আপোনালোকে দেখা পাব যে কি হৈ আছে আর দাদাহিমি কাম কৰি আছে পুরা কাম চলি আছে কোন দিন উদ্ঘাটন কোন দিন ওপেনিং হ্যাঁ 1 জানুয়ারি 1 তারিখ কি হবে আর কি বানাবো এগুলা ডেকোরেশন না জানি দেখ তো গাইস সকল অকমান উপরে পরে চাম কেনে দেখে
এইফালে ভিউ দেখা পাইছে কি বঢ়িয়া। এই সাইডে গেলে ভুটান, আর ভুটান বেশি দূর নহয়। আর এইখন দেখিবলৈ পাইছে আমার পিকনিক প্লেস, এইটো সাইডও আছে। তো বহুত ডাঙৰ এৰিয়া, আপোনালোকে আহিলে এভেইলেবল জায়গা আছে, পিকনিক খাব পাৰিব। আর এই সাইডে কমলা বিক্রি করে আছে দেখা পাইছে। ভাইটির দোকানত আছো, এইখন দেখিবলৈ পাইছো তামোল পাণ বেচে আছে বঢ়িয়াকে। স্কুল পঢ়া নেকি? স্কুল নপঢ়া? কোন ক্লাছ? বঢ়িয়া। কিমান দিনৰ পৰা দোকান দিয়া কিমান দিন হৈছে? হা, আজি প্ৰথম? দে স্কুল পঢ়িব লাগে, কামো কৰিব লাগে, চব কৰিব লাগে না। ইউটিউব চ্যানেল নাম কি? লক্ষ্মণ ব্লগস আসাম। লক্ষ্মণ ব্লগস আসাম। মোবাইল আছে? মোবাইল আছে। লক্ষ্মণ ব্লগস আসাম। আসাম। সাবস্ক্রাইব করবি। নতুন না, 1K হওয়া নাই, কম আছে। নিউ নহয়, পুরানাই, মানে মাজত ভিডিও দিয়া নাই যে, সেইকাৰণে সাবস্ক্রাইব নকৰে না মানুহ। সাবস্ক্রাইব করবি। তো গাইসকল, পিকনিক খাবলৈ আহিলে বৰ্তমান মানে আপোনালোকে যদি বাইক লৈ আহে, গাড়ী হিচাপত মানে পাৰ্কিং টাইপৰে মানে 50 টকাকৈ নিব পাৰ বাইকত। তো আপোনালোকে এনেকৈ পিকনিক যেতিয়াগিলা আহিছে চবৰ পৰা এনেকৈ কালেকশ্যন হৈছে। তো নেক্সট মানে বেলেগ হ'ব পাৰে, তো বৰ্তমান এনেকৈ চলি আছে। তো বহুতের রিকোয়েস্ট আছিল, তো এইটো ভিডিও কমপ্লিট কৰিছোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, প্ৰথমবাৰ যদি আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ হ'ব অন্য এটা ঠাইলৈ। তো বাই বাই। তো ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ধামাকা ভিডিঅ' আহি আছে, টেনশ্যন নল'ব।